হেই বন্ধু বান্ধৱীসকল, আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আহি গ'লোঁ। আজি কিনকিনীয়া বৰষুণ দি আছে যদি বাহিৰত অকণমানকৈ পাকঘৰটো মই মুচি দিছোঁ, কাৰণ ভাবিছোঁ আজি চৌকাতে কিবা এটা বনাম বুলি। পাকঘৰটো মুচিও কিন্তু কামত নাই, কাৰণ ভিতৰত পানী পৰিয়ে থাকে। তথাপিতো মই অকণমানকৈ মুচি দিছোঁ, কাৰণ ভাল নালাগে কাৰণে। অকণমান পিছত আৰু সেই একেই হ'ব যাই থৈ। বান্দৰৰ উৎপাতত চাওকচোন, এইবিলাক বেৰবোৰ খহি গৈছে, লক্ষ্য কৰিছে চাগে। কি কৰিব আৰু, উপায় নাই। চাই থাককচোন, আজি চৌকাতে কিবা এটা বনাম বুলি ভাবিছোঁ। চাওকচোন মই কিহেৰে জুই ধৰিছোঁ। প্লাষ্টিকৰ ধোঁৱা, চিপছৰ পেকেট, বিস্কুটৰ পেকেট এইবোৰ মই পেলাই নিদিওঁ। জুই ধৰিবলৈ ভাল, তাৰ বাবে। এয়া চাওক দেউতাই কি কৰি আছে। পাৰ বাচি আছে, ঘৰৰে পাৰ এয়া। সিহঁতে খাব বোলে আজি, তাৰ বাবে পাৰটো ভাল কৰি নোমবিলাক এৰাই লৈ আছে। এতিয়া গৰম পানীৰে যিবিলাক সৰু সৰু নোমবিলাক থাকে, তাত উতলা অহা গৰম পানীৰে এইবোৰ এৰাই দিব। এতিয়া জুই জ্বলি আছে, এতিয়া কেৰাহী বহাই দিম। জুইত কেৰাহী বহাই দিলোঁ। চাওকচোন কিমান ডাঙৰকৈ জুইকুৰা উঠিছে। এতিয়া ইয়াত মিঠাতেল ঢালি দিলোঁ অকণমানকৈ, বেছি দিয়া নাই। মাংস অকণমান, এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাত ইয়াত এতিয়া মাংসখিনি দি দিম। বেছি মাংস নহয়, অকণমানে মাংস। এইখিনি দি ধুনীয়াকৈ এতিয়া ভাজিম। মা আৰু দেউতাহঁতে খাব, মই এনেও পাৰ মাংস নাখাওঁ। আৰু ইয়াত মাংস বনি আছে মোৰ, আৰু এইটো দিছোঁ কাষত কেটলি, যাতে মাংসখিনি গৰম পানী অকণমান দিব পাৰি। মাংসখিনি ধুনীয়াকৈ ভাজি হয়, ইয়াত এতিয়া পানী দি দিলোঁ, মানে অকণমান দিওঁ, বেছি নিদিওঁ, অকণমান দিলোঁ। কালাৰটো ধুনীয়াকৈ নাহিব পাৰে, কাৰণ ইয়াত লাইটো নাই, ঘৰটো তেনেকৈ নপৰে। তো লাষ্টটো আপোনালোকক দেখাম মই। উতলি আছে। আৰু বাহিৰত কিনকিনীয়া বৰষুণ দি আছে, লগতে ৰ'দো দিছে। ৰ'দ দিব চাগে আজি।